নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি দেওবাৰ সপ্তাহটোৰ 30টা অতি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছৰ সৈতে মই আকাশজ্যোতি নেওগে মোৰ চেনেল আছামিজ ইডু হাবলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি যদি মোৰ চেনেলটো নতুনকৈ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো বজাই ল'ব, যাতে এনেকুৱা ধৰণৰ শিক্ষামূলক গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ সকলোতকৈ আগতে পায়। অসম চৰকাৰৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত সহায় হোৱাকৈ নিয়মিতভাৱে এই চেনেলত ভিডিঅ' আগবঢ়াই যাম। আপুনি যদি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, মোৰ প্ৰতিটো ভিডিঅ' চাব বুলি আশা ৰাখিলোঁ। আজিৰ এই ভিডিঅ'টো আপুনি 10জন বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব। আহক এতিয়া আমি আজিৰ প্ৰশ্নকেইটা চাই লওঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে 2022 চনলৈকে ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰেমৰ গুডউইল এম্বেচেডৰ হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইয়াৰ উত্তৰটো হৈছে দিয়া মিৰ্জা। অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, আপোনালোকে সকলোৱে মনত ৰখা উচিত যে দিয়া মিৰ্জাক 2022 চনলৈকে ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰেমৰ গুডউইল এম্বেচেডৰ হিচাপে নিযুক্তি দিয়া হৈছে। দ্বিতীয় প্ৰশ্নটো হ'ল কোনখন দেশে সেই দেশৰ মুদ্ৰাৰ নাম সলাই প্ৰমাণ কৰিলে? ইয়াৰ উত্তৰটো হৈছে ইৰাণ। ইৰাণে তেওঁলোকৰ আগৰ মুদ্ৰাৰ নাম সলাই নতুন মুদ্ৰাৰ নাম প্ৰমাণ কৰিলে। তেওঁলোকৰ পুৰণা মুদ্ৰাৰ নাম হ'ল ইৰাণিয়ান ৰিয়েল। আজিৰ 3 নম্বৰ স্থানৰ প্ৰশ্নটো ক'ভিড-19ৰ প্ৰতিষেধক বনাবলৈ কোনটো প্ৰতিষ্ঠানে হায়দৰাবাদৰ ভাৰত বায়'টেক ইণ্টাৰনেশ্যনেল লিমিটেডৰ লগত হাত মিলালে? ইয়াৰ উত্তৰটো হৈছে ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্চ, চমুকৈ ICMR নামে জনা যায়। ইয়াৰ পিছৰ প্ৰশ্নটো কোনটো দিন ৰাষ্ট্ৰীয় টেকন'লজি দিৱস হিচাপে পালন কৰা হয়? ইয়াৰ উত্তৰটো হৈছে ৰাষ্ট্ৰীয় টেকন'লজি দিৱস হিচাপে প্ৰতি বছৰে 11 মে' তাৰিখে পালন কৰা হয়। 5 নম্বৰ প্ৰশ্নটো আন্তৰ্জাতিক নাৰ্ছ দিৱস কেতিয়া পালন কৰা হয়? আন্তৰ্জাতিক নাৰ্ছ দিৱস 12 মে' তাৰিখে পালন কৰা হয়। 6 নম্বৰ স্থানৰ প্ৰশ্নটো হ'ল আগন্তুক 2021 চনৰ 17 অনূৰ্ধ্ব ফিফা মহিলা বিশ্বকাপ কোনখন দেশত অনুষ্ঠিত হ'ব? ইয়াৰ উত্তৰটো হৈছে ভাৰত। ভাৰতত আগন্তুক 2021 চনৰ 17 অনূৰ্ধ্ব ফিফা মহিলা বিশ্বকাপ অনুষ্ঠিত হ'ব। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰৰ 159তম জন্মদিন উপলক্ষে কোনখন দেশে এটা পথৰ নাম নামাকৰণ কৰিলে? ইয়াৰ উত্তৰটো হৈছে ইজৰাইল। ইজৰাইলে তেওঁলোকৰ এটা পথৰ নাম ৰবীন্দ্ৰনাথ ঠাকুৰৰ 159তম জন্মদিন উপলক্ষে নামাকৰণ কৰিলে। আজিৰ 8 নম্বৰ স্থানৰ প্ৰশ্নটো কোনগৰাকী পাৰা এথলীটে পাৰা অলিম্পিক গেমৰ পৰা অৱসৰ ঘোষণা কৰিলে? ইয়াৰ উত্তৰটো হৈছে দীপা মালিক। দীপা মালিকে অলপতে পাৰা অলিম্পিক গেমৰ পৰা অৱসৰ ঘোষণা কৰিলে। ইয়াৰ পিছৰ প্ৰশ্নটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিমান ইকনমিক পেকেজ ঘোষণা কৰিলে? ইয়াৰ উত্তৰটো হৈছে 20 লাখ কোটি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 20 লাখ কোটি টকাৰ ইকনমিক পেকেজ ঘোষণা কৰিলে। 10 নম্বৰ স্থানৰ প্ৰশ্নটো অলপতে মৃত্যু হোৱা পুৰুষ টেবুল টেনিছৰ চেম্পিয়নজনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে মনমিত সিং ৱালিয়া। মনমিত সিং ৱালিয়াই অলপতে মৃত্যুবৰণ কৰে। 11 নম্বৰ প্ৰশ্নটো ৱৰ্ল্ড ইকনমিক ফ'ৰামৰ এনাৰ্জি ট্ৰেনজিশ্যন ইণ্ডেক্সত ভাৰতৰ ৰেংক কিমান? ইয়াৰ উত্তৰটো হৈছে 76 সংখ্যক। আজিৰ 12 নম্বৰ স্থানৰ প্ৰশ্নটো কাক CBSEৰ চেয়াৰমেন হিচাপে নিযুক্তি দিয়া হ'ল? ইয়াৰ উত্তৰটো হৈছে মনোজ আহুজা। মনোজ আহুজাক অলপতে CBSEৰ চেয়াৰমেন হিচাপে নিযুক্তি দিয়া হয়। 13 নম্বৰ স্থানৰ প্ৰশ্নটো এছিয়া অচেনিয়া জ'নৰ ফেড কাপ হাৰ্ট এৱাৰ্ড 2020 জিকা প্ৰথমগৰাকী ভাৰতীয় কোন? ইয়াৰ উত্তৰটো হৈছে ছানিয়া মিৰ্জা। 14 নম্বৰ প্ৰশ্নটো হৈছে 2021 চনৰ পুৰুষ ৰাষ্ট্ৰীয় হকী চেম্পিয়নশ্বিপ ক'ত অনুষ্ঠিত হ'ব? ইয়াৰ উত্তৰটো হৈছে মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰত 2021 চনৰ পুৰুষ ৰাষ্ট্ৰীয় হকী চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। 15 নম্বৰ স্থানৰ প্ৰশ্নটো কাক আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ নতুন ডাইৰেক্টৰ জেনেৰেল হিচাপে নিযুক্তি দিয়া হৈছে? ইয়াৰ উত্তৰটো হৈছে ভি বিদ্যাপাঠী। ভি বিদ্যাপাঠীক অলপতে আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ নতুন ডাইৰেক্টৰ জেনেৰেল হিচাপে নিযুক্তি দিয়া হৈছে। 16 নম্বৰ স্থানৰ প্ৰশ্নটো কোনখন ৰাজ্য চৰকাৰে প্ৰশিক্ষিত যুৱক যুৱতীৰ সংস্থাপনৰ বাবে হোপ নামৰ এটা পৰ্টেল খুলিছে? ইয়াৰ উত্তৰটো হৈছে উত্তৰাখণ্ড। ইয়াৰ পিছৰ প্ৰশ্নটো কোনখন দেশে সামাজিক দূৰত্বৰ বাবে আই ফিল ইউ ব্ৰেচলেট তৈয়াৰ কৰি উলিয়াইছে? ইয়াৰ উত্তৰটো হৈছে ইটালী। ইটালীয়ে ক'ভিড-19ৰ বিৰুদ্ধে যুঁজ দিবৰ বাবে আই ফিল ইউ ব্ৰেচলেট তৈয়াৰ কৰি উলিয়াইছে। 18 নম্বৰ স্থানৰ প্ৰশ্নটো কোন বেংকে USD 1 বিলিয়ন ইমাৰ্জেঞ্চি এছিষ্টেন্স প্ৰগ্ৰেম লোন মঞ্জুৰ কৰিলে? ইয়াৰ উত্তৰটো হৈছে নিউ ডেভেলপমেণ্ট বেংক। নিউ ডেভেলপমেণ্ট বেংকে USD 1 বিলিয়ন ইমাৰ্জেঞ্চি এছিষ্টেন্স প্ৰগ্ৰেম লোন ভাৰতৰ বাবে মঞ্জুৰ কৰিলে। 19 নম্বৰ স্থানৰ প্ৰশ্নটো
আন্তৰ্জাতিক পৰিয়াল দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ উত্তৰটো হৈছে আন্তৰ্জাতিক পৰিয়াল দিৱস 15 মে' তাৰিখে পালন কৰা হয়। 20 নম্বৰ স্থানৰ প্ৰশ্নটো আন্তৰ্জাতিক নাৰ্ছ দিৱস 2020ৰ থিম কি আছিল? ইয়াৰ উত্তৰটো হৈছে আন্তৰ্জাতিক নাৰ্ছ দিৱস 2020ৰ থিম আছিল নাৰ্ছিং দ্য ৱৰ্ল্ড টু হেল্থ। আজিৰ 21 নম্বৰ স্থানৰ প্ৰশ্নটো হৈছে ভাৰতৰ বৰ্তমান বৈদেশিক মন্ত্ৰী কোন? ভাৰতৰ বৰ্তমান বৈদেশিক মন্ত্ৰী হৈছে সুব্ৰমণিয়াম জয়শংকৰ। ইয়াৰ পিছৰ প্ৰশ্নটো কোনখন ৰাজ্য চৰকাৰে PPE কিটত 50% অনুদান দিয়াৰ বাবে নিৰ্ণয় কৰিছে? ইয়াৰ উত্তৰটো হৈছে উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশ ৰাজ্য চৰকাৰে PPE কিটত 50% অনুদান দিয়াৰ বাবে নিৰ্ণয় কৰিছে। 23 নম্বৰ স্থানৰ প্ৰশ্নটো ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যনৰ মুখ্য কাৰ্যালয় ইটালীৰ ৰোমত অৱস্থিত। 24 সংখ্যক স্থানৰ প্ৰশ্নটো কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজক শক্তিশালী কৰিবৰ বাবে কোনটো সংস্থাই ইউনাইটেড উই ফাইট নামৰ গানটো উলিয়াইছে? ইয়াৰ উত্তৰটো হৈছে ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেশ্যন। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া কেতিয়া স্থাপন হৈছিল? ইয়াৰ উত্তৰটো হৈছে স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া 1984 চনত স্থাপন হৈছিল। 26 নম্বৰ স্থানৰ প্ৰশ্নটো স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ বৰ্তমান ডাইৰেক্টৰ জেনেৰেল কোন? ইয়াৰ উত্তৰটো হৈছে সন্দীপ প্ৰধান। সন্দীপ প্ৰধান হৈছে স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ বৰ্তমান ডাইৰেক্টৰ জেনেৰেল। 27 নম্বৰ স্থানৰ প্ৰশ্নটো কোনখন ৰাজ্য চৰকাৰে চৰকাৰী ষ্টাফ, শিক্ষক আৰু পাব্লিক ছেক্টৰৰ চাকৰিয়ালসকলৰ অৱসৰৰ বয়স 58ৰ পৰা 59 কৰিলে? ইয়াৰ উত্তৰটো হৈছে তামিলনাডু। তামিলনাডু ৰাজ্য চৰকাৰে চৰকাৰী ষ্টাফ, শিক্ষক আৰু পাব্লিক ছেক্টৰৰ চাকৰিয়ালসকলৰ অৱসৰৰ বয়স 58ৰ পৰা 59 কৰিলে। ইয়াৰ পিছৰ প্ৰশ্নটো ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্চৰ বৰ্তমান ডাইৰেক্টৰ জেনেৰেল কোন? ইয়াৰ উত্তৰটো হৈছে ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্চৰ বৰ্তমান ডাইৰেক্টৰ জেনেৰেল হৈছে ডক্টৰ বলৰাম ভাৰ্গৱ। 29 নম্বৰ স্থানৰ প্ৰশ্নটো হৈছে DRDOৰ বৰ্তমান চেয়াৰমেন কোন? DRDOৰ বৰ্তমান চেয়াৰমেন হৈছে ডক্টৰ G সতীশ ৰেড্ডি। DRDOৰ ফুল ফৰ্ম হৈছে ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন। আজিৰ অন্তিম তথা 30 নম্বৰ স্থানৰ প্ৰশ্নটো হৈছে ইণ্টাৰনেশ্যনেল ডে অফ লিভিং টুগেডাৰ ইন পিচ কোন তাৰিখে পালন কৰা হয়? প্ৰতি বছৰে 16 মে' তাৰিখে ইণ্টাৰনেশ্যনেল ডে অফ লিভিং টুগেডাৰ ইন পিচ পালন কৰা হয়। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকে কেনে পালে মোক নিশ্চয় কমেণ্ট কৰি জনাব। যদি আপোনালোকৰ উপকৃত হয় বুলি ভাবে তেন্তে এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো বজোৱাৰ লগতে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।